হিল পিপল কালচাৰেল ফৰামৰ আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস পালন আজি সমগ্ৰ বিশ্বত পালন কৰা হৈছে ৱৰ্ল্ড ইণ্ডিজিনিয়াছ ডে। হিল পিপল কালচাৰেল ফৰাম চমুকৈ HPCFৰ দ্বাৰাও সংগঠনটোৰ ডিফুস্থিত কাৰ্যালয়ত অনুষ্ঠিতভাৱে পালন কৰা হয় এই দিৱস। অনুষ্ঠানত উপস্থিত থাকে HPCFৰ চেয়াৰমেন লাইছন ইংলেণ্ড, HPCFৰ ছেক্ৰেটাৰী জেনেৰেল ধীৰাজ ডিফুচা, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ MSc ফেণ্টিকা ৰেংমা, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ চেয়াৰমেনদ্বয় ক্ৰমে মোহন টিছো আৰু টংথাং টাওথাং, ৰেংমা নাগা কালচাৰেল ছ'চাইটিৰ সভাপতি ডেনিয়েল ৰেংমা, ৰেংমা নাগা ষ্টুডেণ্টছ ইউনিয়নৰ হাংচি জিচিং ৰেংমা, ইউনাইটেড খাচী পিপলছৰ সভাপতি পি ৰাতামু। অনুষ্ঠানটোত কাৰ্বি আংলং জিলাত জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ লগতে জনগোষ্ঠীয় ভাষা সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ সন্দৰ্ভত আলোচনা কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, ভইচ অৱ দ্য হিলছ। কাৰ্ডম জুঠাই নমস্কাৰ। প্ৰথমত আজি ভইচ অফ দ্য হিল এই মিডিয়া বন্ধু ভাইসকলক মই ধন্যবাদ দিছোঁ যে আজি আমি 9 আগষ্ট ইণ্টাৰনেশ্যনেল ডে ফৰ ইণ্ডিজিনিয়াছ ৱৰ্ল্ড ইণ্ডিজিনিয়াছ পিপলছ ডে আমি আজি HPCF অফিচত আমি অলপ থুলমূলকৈ হ'লেও আমি চেলিব্ৰেট কৰিছোঁ, অবজাৰ্ভ কৰিছোঁ এই ইণ্ডিজিনিয়াছ পিপলছ ডে'টো। তাত মানে আমি নিমন্ত্ৰণ কৰা হিচাপে আমি কাউন্সিলৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ MSc ৰেংমা অনাৰেবল ফেণ্টিকা ৰেংমা ছাৰ, তাৰপাছত অনাৰেবল বৰ্ড চেয়াৰমেন ফালৰ পৰা আমাৰ মোহন সিং টিছো লগত আৰু টংথাং টাওথাং, তেখেতে আমাৰ আগত HPCFৰে সদস্য আছিলে আৰু লগত আমি আজি সক্ষম হৈছোঁ যে ৰেংমা কমিউনিটি ফালৰ পৰা ৰেংমা নাগা কালচাৰেল ছ'চাইটি, ৰেংমা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন, ৰেংমা ষ্টুডেণ্ট ইউনিয়ন, KSA, তাৰপাছত খাচী, যিমান কাৰ্বি আংলঙত থকা আমি ইণ্ডিজিনিয়াছ বসবাস কৰা কাৰ্বি আংলঙত চবেই আমি আজি মিলি কিনি হিলছ পিপল কালচাৰেল ফৰামৰ যোগেদি আমি আজি ইয়াত অবজাৰ্ভ কৰিছোঁ অফিচত। তো আজি ধুনীয়াকৈ হ'ল অফিচ আৰু গোটেইকেই আজি মানে প্ৰত্যেকবাৰ মানে যোৱাবাৰো আমি এইটো অবজাৰ্ভ কৰিছোঁ তাৰালাংছত, তাৰপাছত এবাৰ আমি মানে নিজৰ HPCF অফিচতে আমি অবজাৰ্ভ কৰিছোঁ, তাৰপাছত আৰু অহা দিনৰ আগুণত আৰু তেনেকুৱাই আমি সদায় মিলা প্ৰীতিকৈ থাকিম। আৰু এবাৰ মানে ইণ্টাৰনেশ্যনেলি থিম লোৱা হ'ল ইণ্ডিজিনিয়াছ পিপল ডে হয়তো আপোনালোকক মই অলপ দেখাই দিম, বেনাৰত দিয়া আছে। থিম হ'ল ইণ্ডিজিনিয়াছ ইউথ এজ এজেণ্ট অফ চেঞ্জ ফৰ ছেল্ফ ডিটাৰমিনেশ্যন। মানে আমি আজি যে খিলঞ্জীয়া হিচাপে আমি এটা উঠি অহা যুৱক বা যুৱতী হিচাপে আমি এটা সমাজ যদি চেঞ্জ কৰিব বুলি ক'লেতো আমি মানে এটা কি চিন্তাধাৰা আমাৰ তাত সোমাব লাগিব যে এতিয়া ফৰেন এলাইনেশ্যন বুলি বস্তু কোৱাটো আমি বহুত মানে বাচিব লাগিব। আৰু সেইটো কেতিয়া ঠিক হ'ব বুলি ক'লেতো আমি নিজে তেতিয়া ঠিক হ'ম, তেতিয়াহে আমি সক্ষম হ'ম। এতিয়া যেনিবা বিদেশীয়ে কওক না, এতিয়া সেইটো বস্তু আমি মানে এতিয়া সচেতন হ'ব লাগে। স্পেচিয়েলি আমি যি ভাবিছোঁ সেইটো কাৰণে আহক ৰাইজ, আমি আহ্বান কৰোঁ যে চবেই ওলাই আহক, নিজৰ মাতৃভূমি হওক বা নিজৰ এই কালচাৰ হওক, ভাষা হওক, সংস্কৃতি হওক জীয়াই ৰাখিবৰ কাৰণে আমি চবেই একেলগে ওলাই আহক আৰু চবেই আমি মানুহ হিচাপে আমি আগবাঢ়িম। আৰু খিলঞ্জীয়া হিচাপে মই আজি এটা গৌৰৱ আৰু প্ৰাউড ফিল কৰোঁ। মই প্ৰথমত মানে হিউমেনিটিক মই ইম্পৰ্টেঞ্চ দিব বিচাৰিছোঁ। মই আগত মানুহ, তাৰপাছত মই ইণ্ডিয়ান, তাৰপাছত মই ডিমাচা হ'ব পাৰে, কাৰ্বি হ'ব পাৰে,
সেইটোহে মই আজি মানে মেছেজটো দিব বিচাৰিছোঁ। আহক ৰাইজ, আমি কাৰ্বি আংলংখন এটা সুন্দৰ কাৰ্বি আংলং আৰু আমি ভাৰতবৰ্ষত আমি নাম কৰাই লৈ গৈ থাকিম। আৰু এইটো আমাৰ সপোনৰ লগত আমাৰ HPCFৰ চিফ এডভাইজাৰ মাননীয় শ্ৰী ডক্টৰ তুলিৰাম ৰংহাং ছাৰ দিনে ৰাতিয়ে মানে মিলা প্ৰীতিৰ কাৰণে বহুত দিনে ৰাতিয়ে কাম কৰি আহি আছে। আমি তেখেতৰ চিন্তাধাৰাটো আমি বুজিব লাগিব, তেতিয়াই আমি ভাবিম যে কাৰ্বি আংলঙত আমিও যে ভালকেনে আমি চিন্তা কৰিছোঁ। আহক ৰাইজ, মই আজি এই হিলছ ভইচ অফ দ্য হিলছ আপোনালোকৰ সাংবাদিকৰ যোগেদি মানে পাব্লিকক মই অনুৰোধ কৰিব বিচাৰিছোঁ, আহক এই আজি খিলঞ্জীয়া দিৱসত আপোনালোকে সবেই আহক, আমি এটা হ'ম, আমি ভাৰতবাসী সবলৈকে মিলি কিনি আমি এটা ভাল প্লেটফৰ্ম বনাম শান্তি আৰু সুন্দৰ কাৰ্বি আংলং বনাওঁতে। কাৰ্ডম জুঠাই নমস্কাৰ সেৱা খুবলাই দাসেন চিবাই আৰু খুলুমজাৰী আৰু নমস্তে, তাৰপাছত যি আছোঁ বহুতখিনি আছে। আৰু হিলছ পিপল কালচাৰেল ফৰাম বুলি শেষত এই আমাৰ 26 ফেমিলি আছে। এই 26 ফেমিলিৰ নামটো হ'ল কাৰ্বি, ডিমাচা, ৰেংমা, কুকি, গাৰো, তিৱা, মান্তাই স্পিকিং, বড়ো, মাৰ, খাচী, টাই আহোম, আছামিজ, মেচ কাছাৰী, ঠেঙাল কাছাৰী, মিজৌ, চাকমা, চাকাচাট, ডুমৰা কাৰ্বি, মাইতেই, গোৰ্খা, আদিবাসী, বেংগলী, ভোজপুৰী, মাৰৱাৰী, শিখ, অডিয়া। আৰু তাৰ লগত HPCFৰ লগত আমাৰ লগত জড়িত হৈ থকা বহুতখিনি ইয়াত অৰ্গেনাইজেশ্যন আছে, মোৰ দেন 40+ অৰ্গেনাইজেশ্যন আমাৰ লগত জড়িত হৈ আছে। এইটো আমাৰ মানে চাৰ্টত আপোনালোকে দেখা পাব। বাছ মই ইমানখিনি ক'ব বিচাৰিছোঁ।